নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ এই নতুন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মই কেঁচা হালধিৰ উপকাৰিতা আৰু কেনেদৰে মই কেঁচা হালধি ব্যৱহাৰ কৰোঁ ঘৰতে। শৰীৰটোৰ কেয়াৰৰ লগতে স্কিন কেয়াৰ আৰু সোৱাদ লগা এখন চাটনিও মই কেনেদৰে কি বনালোঁ কেঁচা হালধিৰে, সকলোখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। তেন্তে ব'লক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেইটুকুৰামান কেঁচা হালধি লৈ বাকলি গুচাই ভালদৰে ধুই ল'ম আৰু মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। অলপমান পানী দি মিক্সিত গ্ৰাইণ্ড কৰোঁতে আৰু এতিয়া এই গ্ৰাইণ্ড কৰি হৈ গ'ল। এইখিনি চেকি ল'ম। প্ৰায় আধা কাপমান কেঁচা হালধিৰ ৰসটো ওলাই ল'লোঁ। বাকী যিখিনি মই ৰসখিনি চেকিলোঁ তাৰ সিটাখিনি এইখিনিয়ে মই কি কৰিম আপোনালোকক দেখুৱাই গৈ থাকিম, চাই থাকিব। খাই লওঁ। খাই দিলোঁ গোটেইখিনি। খাবলৈ অলপমান কেহা কাহা লাগে, তিতা ভাৱটোও আহে। আপোনালোকে খাব বেয়া পালে মিঠৈ অলপ এড কৰি ল'ব, একো নাই। মই লোৱা নাই কিন্তু তেনেকৈ খালোঁ। এতিয়া এই ৰৈ যোৱা সীতাখিনিৰে কি কৰিম চাওকচোন। এতিয়া ল'ম মই ঘৰৰে ফ্ৰেছ এল'ভেৰা, একদম নেচাৰেল পিয়'ৰ। এইটো দেখিছেনে য়েল্ল' কালাৰ টাইপৰ জেল ওলাই আছে। এই জেলটোৱে স্কিনত অলপ খজুৱতি ভাৱ আনে। এনেদৰে কাটি পেলাই আধা ঘণ্টামানৰ আগতে যদি কাটি পেলাই এনেদৰে বেকা কৰি ৰাখি থয়, তেতিয়া এই হালধীয়া কালাৰৰ জেলটো নাইকিয়া হৈ যায়। তেতিয়া স্কিনত আপুনি যদি এড কৰে তেতিয়া একো খজুৱতি ভাৱ নাহে। এনেদৰে কৰিব আপোনালোকে, একো খজুৱতি ভাৱ নাহে। চাব, এনেদৰে ৰাখিব। এইখিনিৰে কি কৰোঁ চাই থাকক। এল'ভেৰাটো লৈছোঁ, ছাইড দুটা কাটি ল'ব। এনেকুৱা ধৰণৰ কাটা চামুচ এপাত ল'ব। এনেদৰে কৰিলে জেলটো অতি সহজে ওলাই আহিব। চামুচেৰে এনেদৰে মিক্স কৰি এতিয়া মেইন ইনগ্ৰিডিয়েণ্টছটো এড কৰিম। ৰৈ যোৱা হালধিৰ পেষ্টখিনি, যোনখিনি সীতাখিনি এতিয়া মই এড কৰি অলপ মিক্স কৰি ল'ম। এল'ভেৰা জেল স্কিনৰ কাৰণে বহুতেই ভাল, সকলোৱে জানে। গুণাগুণটো বহুতেই। হালধি আৰু এল'ভেৰা জেল এনেদৰে মিক্স কৰি লগালে হালধিৰ স্কিনটো ব্ৰাইটনিং আনে, ক'লা দাগবোৰ নাইকিয়া কৰে আৰু এল'ভেৰা জেলেও সেই একেই কাম কৰে। সেয়ে মই মিক্স কৰি লৈছোঁ এল'ভেৰাটো। মানে মই এইটো জেলটো কিহৰ কাৰণে মিক্স কৰি লৈছোঁ, পেষ্টটো যিহেতু মই ৰসখিনি উলিয়াই খালোঁ, শুকান হৈ গ'ল যেতিয়া মই মুখত সানিবলৈ অসুবিধা হ'ব, তাৰ কাৰণে জেলটো ব্যৱহাৰ কৰি লৈছোঁ। একো অপকাৰ নকৰে জেলটো। এল'ভেৰা আৰু হালধিৰ দুইটা মিশ্ৰণে স্কিনটোত বহুতখিনি ব্ৰাইটনিং আৰু শ্বাইনিঙৰ লগতে ক'লা দাগ চাৰ্কেল তেনেকুৱা থকা নাইকিয়া কৰে। এতিয়া মই লগাই লওঁ। হৈ গ'ল। এইখিনি কমেও 15 মিনিটমান লাগিব শুকাওঁতে। মই 15 মিনিটমান ৰৈ দিম। এইখিনিতে জনাওঁ যে যিহেতু ক'ভিডৰ সময়ত অক্সিজেনৰ বহুত নাটনি হৈছে। আমি যদি অলপ অক্সিজেন দান কৰোঁ, তাৰ পৰা 2-3 জনৰ জীৱনটো ৰক্ষা হ'ব। সেয়ে ব'লক তেন্তে মই দান কৰিছোঁ। কেনেদৰে দান কৰিলোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকেও পলম নকৰি দান কৰক। এনেদৰে চাওক। যিসকলে অনলাইন শ্বপিং কৰে ফ্লিপকাৰ্টৰ জৰিয়তে, ফ্লিপকাৰ্টত আপোনালোকে অনলাইন শ্বপিং কৰোঁতে যিটো ছুপাৰ কইন্স হিচাপে কইন্স গোট খায়, সেই ছুপাৰ কইন্সে আপোনালোকে অক্সিজেন ডনেট কৰিব পাৰিব। তেন্তে চাওকচোন, প্ৰথমতে আপোনালোকে ফ্লিপকাৰ্ট এপছটো অন কৰক। তাৰপিছত ওপৰৰ ছাইডত থকা 3 নম্বৰ বুটামত ক্লিক কৰি ফ্লিপকাৰ্ট প্লাছ জ'নখনত ক্লিক কৰিব আৰু এনেদৰে ওলাব। চাওকচোন ছুপাৰ কইন্স এয়া মেক এ ডিফাৰেণ্ট ডনেট অক্সিজেন চিলিণ্ডাৰ বুলি এনেকুৱা অপশ্যন আছে। ইয়াত অপশ্যন আছে 50 কইন্স 1 kg অক্সিজেন আৰু 500 কইন্স 10 kg অক্সিজেন আৰু মাস্কো আপুনি ডনেট কৰিব পাৰে। এনেদৰে অপশ্যন আছে। মই 500 কইন্স দিছোঁ, 10 kg অক্সিজেন ডনেট কৰিছোঁ। আপোনালোকে এনেদৰে কৰিব পাৰিব। 500 কইন্সৰ মই 10 kg অক্সিজেন ডনেট কৰিলোঁ। এয়া কনফাৰ্ম কৰি দিলোঁ। ডনেট ছাকচেছফুল হৈ গ'ল। এয়া আপোনালোকেও কৰিব দেই। এতিয়া ৰৈ যোৱা হালধিৰ সীতাখিনিৰে মই এতিয়া চাটনি কৰি ল'ম। মই মানিমুনি লৈছোঁ, আপোনালোকে নৰসিংহও ল'ব পাৰে। এতিয়া ইয়াত মই
হালধিখিনি দি দিম মিক্সিত আৰু কেঁচা জলকীয়া 2টা আৰু নহৰু 2 ফুটা দি সোৱাদ অনুসৰি নিমখ দিম এইখিনি গ্ৰাইণ্ড কৰি ল'ম ঔষধি গুণযুক্ত চাটনিকণ ৰেডি হৈ গ'ল দেখিলেনে মই অলপো পেলনি যাব নিদিলোঁ ইয়াৰ ৰৈ যোৱা হালধিখিনি ফিটাখিনিৰে আপোনালোকেও নেপেলাব বহুতেই গুণ সোমাই থাকে এইখিনি শুকাই গ'ল এতিয়া মই ধুই ল'মগৈ এতিয়া হৈ গ'ল ধুলো চাওকচোন কেনেকুৱা হৈছে ধৰিব পাৰিছেনে য়েল্লো টাইপ অলপ শাইনিং আহি আছে হয়নে য়েল্লোটো অলপ সময়ৰ কাৰণে আহিব তাৰপিছত চাব আপোনাৰ স্কিনটো মানে ইমান এটা ধুনীয়া ব্ৰাইটনিং আহিব বহুত ভাল লাগে সপ্তাহত দুবাৰ ট্ৰাই কৰিবই এলাহ নকৰিব সপ্তাহত দুবাৰ লগালে আপোনালোকে সোনকালে ৰিজাল্ট পাব এই ৰসটো খালি পেটতে খাব খালি পেটত খালেহে আপোনাৰ কাম কৰিব হালধিৰ ৰস খোৱাটো বহুতেই উপকাৰী বুকুৰ বিষ থাকিলে বুকুৰ বিষ যাৰ আছে তেওঁলোকে খালি পেটত কেঁচা হালধি খাব লাগে বহুতেই উপকাৰিতা ভাল হয় পেটৰ ভিতৰত থকা জামবোৰ চাফা কৰি দিয়ে স্কিন ব্ৰাইটনিঙৰ লগতে শৰীৰৰ ইমিউনিটি চিষ্টেমটো ভালদৰে ৰাখে শৰীৰৰ তেজটো সতেজ কৰি ৰাখে তেজটো পনীয়া হোৱাৰ পৰা বচাই বহুতখিনি উপকাৰিতা আপোনালোকে ট্ৰাই কৰিব মই বোলো আপোনালোকক মই মোৰ হোম ৰেমেডিটো শ্বেয়াৰ কৰোঁ স্কিন কেয়াৰ কেনেদৰে কৰোঁ মই তেন্তে আপোনালোকেও কৰিব আৰু বহুতেই মোক বহুত ভাল কমেণ্ট কৰিছে সকলোকে ধন্যবাদ ইমান ধুনীয়া কমেণ্ট দিয়াৰ বাবে আৰু আশা কৰিলোঁ এনেদৰে মৰম আৰু সাপোৰ্ট কৰি যাব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই বহুতেই মোৰ ভিডিঅ'বোৰ চাইছে কিন্তু সাবস্ক্ৰাইব কৰা নাই বহুতেই তেওঁলোকক কৈছোঁ আপোনালোকেও চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সাবস্ক্ৰাইব কৰিলেহে আপোনালোকে মোৰ ভিডিঅ'বোৰ আহিবলগীয়া ভিডিঅ'বোৰ নটিফিকেশ্যন যোগে পাব এনেদৰে মৰম আৰু সাপোৰ্ট কৰি যাব আপোনালোকলৈ মই এনেদৰে ভাল ভিডিঅ'বোৰ বাৰ্তাবোৰ আপোনালোকলৈ আগবঢ়াই যাম তেন্তে আজিলৈ বাই বাই